আজি আমি বড়ো সাহিত্য সভাৰ উদ্যোগত আমাৰ গোটেই বড়ো সাহিত্য সভাৰ এলাইড অৰ্গেনাইজেশ্যন আমি নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ দুলাই বড়ো হাৰিমু আফাদ আৰু আইজো অঞ্চল আফাদ আবব আৰু বড়ো প্ৰাইমাৰী টিচাৰ এছ'চিয়েশ্যন আমি একেলগে লগ লাগি বড়ো সাহিত্য সভাৰ সিদ্ধান্ত মৰমে আৰু জাতীয় সিদ্ধান্ত হিচাপে আজি চেঞ্চাছৰ বিষয়ত যিহেতু বড়ো ভাষা 8th শিডিউল প্ৰাপ্ত আমাৰ নেশ্যনেলি ৰিকগনাইজ এটা লেংগুৱেজ ইয়াৰ ক্ষেত্ৰত সকলো বড়ো ৰাইজ বা বড়ো ভাষা জনা বা বড়ো ভাষা প্ৰাপ্ত হিচাপে আমি চেঞ্চাছৰ যিটো এতিয়া প্ৰথম পৰ্যায়ৰ হাউচ লিষ্টিঙৰ এতিয়া সেল্ফ এনিউমাৰেশ্যন যেতিয়া ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা যিটো এপৰ লেংগুৱেজ বা এই হাউচ ইনুমাৰেশ্যনৰ ক্ষেত্ৰত যিটো মিডিয়াম অফ লেংগুৱেজ অপশ্যন য'ত আছে সেইটো অকলে 16 লেংগুৱেজেছ আছে ইনক্লুডিং ইংলিছ ইয়াৰ ক্ষেত্ৰত আমি বড়ো ভাষাটো দেখা নাই এই কাৰণত আজি আমি সেইটো দুখ প্ৰকাশ কৰি লগতে যাতে ভাৰত চৰকাৰে বা RGIয়ে বা অসম পৰ্যায়ৰ পৰা তেওঁলোকে চৰকাৰৰ ফালৰ পৰা নজৰ ৰাখিব লাগে যে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃত অসম লেভেলত ইয়াৰ কাৰণে বড়ো ভাষা সমান মৰ্যাদাৰে ইয়াত যিহেতু আজি বহুত বড়ো মাধ্যমৰ টিচাৰ্ছ বা বিভিন্ন চাকৰি কৰা ব্যক্তি তেওঁলোকে আজি চেঞ্চাছৰ ডিউটিত নামিছে তেওঁলোকৰ কিন্তু ট্ৰেইনিঙৰ সময়ৰ পৰা বড়ো ভাষাৰ যিটো ট্ৰেইনিং মেনুৱেল নাছিল চেঞ্চাছৰ ট্ৰেইনিং মেনুৱেল বড়ো ভাষাত নাছিলে তাৰ কাৰণে তেওঁলোকে সেইটো দুখ প্ৰকাশ কৰিছে তো গোটেই কাৰ্যসূচীটো যাতে বড়ো ভাষা যিকোনো প্ৰকাৰৰ নেশ্যনেল লেভেলৰ পৰা আজি যিটো চেঞ্চাছৰ প্ৰক্ৰিয়া চলি আছে অনাগত ছেকেণ্ড ফেজৰ ক্ষেত্ৰত যাতে বড়ো ভাষাটো প্ৰয়োগ হয় আৰু বড়ো ভাষা দি যাতে পপুলেশ্যন চেঞ্চাছৰ যেতিয়া ছেকেণ্ড ফেজৰ ফৰ্ম ফিল আপ হ'ব তাত যি গণনা হ'ব তাতে যাতে বড়ো ভাষাটো বা আন 22টা ভাষা একেলগে য'ত আহিব তাত বড়ো ভাষা আহাটো আমি বিচাৰোঁ তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাও বড়ো সাহিত্য সভাৰ উদ্যোগত আমি যি প্ৰকাৰত আজি আগবাঢ়িব বিচাৰিছে এইখিনিত যাতে ভাৰত চৰকাৰ অসম চৰকাৰক দাবী জনায় আৰু লগতে অনাগত দিনত সমাধানটো হ'ব লাগিব আৰু সমাধান নহ'লে কিন্তু গণতান্ত্ৰিক পৰ্যায়ত আমি আলোচনা কৰি যি পদক্ষেপ আমি সাহিত্য সভাৰ উদ্যোগত লোৱা যাব সেইখিনি আমি নিখিল বড়ো ছাত্ৰ সন্থাই সদায় আমি সহযোগ কৰি যাম কিয়নো আমাৰ ভাষা হ'ল এটা নেশ্যনেল বা কনষ্টিটিউশ্যনেল প্ৰাপ্ত 8th শিডিউলত স্বীকৃত যিটো মানে নেশ্যনেল এটা আইডেণ্টিটি হিচাপে